আজি আমি কতো নাযাওঁ ঘৰতে ব্লগ কৰিম গাইজ চ' আজি আৰু এইটো গাধটো এতিয়া উঠা নাই চাওক আপোনালোকে এই হিৰ' এই আলচিয়াটো এতিয়াও নুঠে চালা চ' আজি বিশ্বকৰ্মা পূজা আৰু আপোনালোকক আজি আমাৰ ঘৰতে পূজা পাতিম আৰু আপোনালোকক দেখাম পূজা কেনেকুৱা পাতে কেনেকুৱা হয় আমাৰ ঘৰত চ' বিশ্বকৰ্মা পূজা চ' আজি বহুত খুচি আৰু আজি দিনটো বহুত ভাল আমাৰ কাৰণে চ' আজি বিশ্বকৰ্মা পূজা আৰু ৰাইজৰ কাৰণে চব আৰু ভাল চ' সেইটো এতিয়া চবকে আমাৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল যাতে চবে আৰু এনজয় কৰে ভালে কুশলে হেপ্পী বিশ্বকৰ্মা পূজা এয়া এক্টিভা স্কুটি হয় চ' এইটো বহুত পুৰণা স্কুটি চ' 3G হয় এক্টিভাটো আৰু এইটো বহুত বছৰ হ'ল এইটো এতিয়ালৈকে 9 বছৰমান হ'ল এইটো ফাৰ্ষ্ট স্কুটি আছিলে য' আমাৰ ঘৰত লৈছিলে আৰু এইটো এপ্ৰিলা এইটো তিনি মাহমান হ'ল 160 এপ্ৰিলা চ' এতিয়া ইয়াৰ পাছত এপ্ৰিলাটো লোৱাৰ পাছত মই ল'লোঁ এইটো মোৰ কাৰণে KTM বাইক চ' মোৰ ফাৰ্ষ্ট বাইক হয় এইটো KTM Duke 390 চ' আপোনালোকে ব্লগটো এনজয় কৰক Til này sẽ cái đợt.
তো গাইছ এতিয়া পূজা শেষ হ'ল এতিয়াই আৰু এতিয়া আমি প্ৰসাদ চকত খাম আৰু এইফালে মুদুম দা আছে ইফালে গোপাল দা আৰু আমি এতিয়া তিনিজনে আছে আৰু লগৰে কেইজনমান আহিম গৈ আছে এতিয়া পূজা খাবলৈ আমাৰ ঘৰত এতিয়া আৰু তো এতিয়া আমি প্ৰসাদ চকত খাই ল'ম আপোনালোকে চাই থাকক আৰু মজা লৈ থাকক ভিডিঅ'টো তো গাইছ এতিয়া আমি প্ৰসাদ খাবলৈ ষ্টাৰ্ট কৰিলোঁ প্ৰসাদ আনিলোঁ ইয়াত আৰু এতিয়া আমি প্ৰসাদ খাম আপোনালোকে খাইছেনে কমেণ্টত জনাব আৰু আপোনালোকে পূজা খাইছেনে বিশ্বকৰ্মা পূজা মোক কমেণ্টত জনাব আৰু কেনেকুৱা লাগিছে আৰু কমেণ্ট দিব আৰু আমাৰ এইফালে পুদম দা পূৰা প্ৰসাদ খাই আছে আমাৰ ইয়াৰ পুদম দাৰ ইউটিউব চেনেল আছে আপোনালোকে জানে আপোনালোকে ভিডিঅ' চাই চাগে ন তো এতিয়া আমি প্ৰসাদ খাই আছোঁ ভালে আছে আপেলটো আৰু আপোনালোকে খাইছেনে কমেণ্টত জনাব মোক তো গাইছ ভিডিঅ'টো আজি ইমানেই আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব মোক চ' আজিলৈ ইমানেই ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ সোনকালে চ' বাই বাই